আজি মোৰ সোণালী মুৰ্গীখিনিৰ 85 নম্বৰ দিন আৰু 85 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে ফিনিচাৰ দানা দি দিছিলোঁ গডৰেজৰ আৰু দানা দিয়াৰ পাছতে এতিয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন যোনটো আপোনাৰ গ্ৰোথ প্ৰমোটাৰ হয় জিপ্ৰমিন সেইটো ব্যৱহাৰ কৰিছোঁ। প্ৰতি 100 মুৰ্গীৰ কাৰণে 10 ml কৰি পেলাই ব্যৱহাৰ কৰিছোঁ। এইটো মেডিচিন কণ্টিনিউ ব্যৱহাৰ কৰি থাকিলে মুৰ্গীৰ ওজন অলপমান জল্দিকৈ বৃদ্ধি হোৱা দেখা যায়। মুৰ্গীৰ ওজন ভালদৰে বৃদ্ধি হয় কোনো বেমাৰ আজাৰ নোহোৱাকৈ। যদি গৰমৰ পৰা কোনো অশান্তিও পাই আছে সেইটো ঠিক কৰে এইটো মেডিচিনে। সেইকাৰণে গৰম দিন হওক বা ঠাণ্ডা দিন হওক সকলোতে ব্যৱহাৰ কৰিব পাৰি জিপ্ৰমিন আৰু মুৰ্গীৰ ওজন বৃদ্ধি কৰাটো যথেষ্ট সহায় কৰে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন লিকুইডটো ব্যৱহাৰ কৰিছোঁ, যিটো গ্ৰোথ প্ৰমোটাৰ লিকুইড সেইটো। আৰু প্ৰতি 100 মুৰ্গীৰ কাৰণে 10 ml কৰি ব্যৱহাৰ কৰিছোঁ জিপ্ৰমিন ওজন বৃদ্ধিৰ বাবে। আৰু এইকেইদিন এনেদৰেই ব্যৱহাৰ কৰি থাকিম জিপ্ৰমিন। জিপ্ৰমিনৰ ব্যৱহাৰ কৰাৰ কোনো ক্ষতি নাই। ব্যৱহাৰ কৰিলে ওজনটো ভালদৰে বৃদ্ধিহে হয়। সেইকাৰণে মাজে সময়ে ব্যৱহাৰ কৰি থাকিব লাগে।